হাই ফ্ৰেণ্ডছ, সৰু এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ মই ভিনদেউ আৰু ভাইদেউ আমাক ফটো কেইখনমান উঠাই দিলে। এনেকৈ সিহঁতে ফটো কেইখন চাই আছে আৰু মোৰ পূৰা গৰম ধৰিছে দেই, থাকিব পৰা নাই গৰমত। আমাৰ টিকলিজনী কৈ আছোঁ ফটো তোলে হেনো ভিনদেউ, আহা বুলি। নাই মানে কথাই নুশুনে, একদম মানে বজ্জাত আৰু দেই, পিটিবৰ মন যায় দেই মোৰ এনেকৈ বজ্জাত কৰিলে। আৰু আমি ফটো উঠিলোঁ আৰু এনেকৈ ভাল লাগিছেনে ফটোকেইখন আপোনালোকে সকলোৱে জনাব কেনেকুৱা লাগিছে। মোৰ কিন্তু ভালেই লাগিছে। আৰু ফটোকেইখন তুলি যে ভিনদেউ ইমান ধুনীয়াকৈ দিছে, ভিডিঅ' যে কৰি দিছে, তাৰ বাবে থেংক ইউ ভিনদেউ। আৰু মোৰ পূৰা হলকি গৈছে দিন। আৰু ভিনদেউ এইফালে পূৰা টিকলিক ফটো উঠাই আছে। এনেকৈ আকৌ আহি আমি নদীৰ পাৰ পালোহি। আৰু এনেকৈ মোৰ খোপা চোপা হলকি পূৰা অৱস্থা বেয়া দেই। আৰু এনেকৈ পূৰা হাতত জাপি আৰু এনেকৈ কি আছিলে জানো, কাপোৰ আছিলে নেকি, এনেকৈ পাহৰি গৈছোঁ। উৰুকাৰ আগৰে মানে ভিডিঅ'টো, কিন্তু এডিট কৰিবৰ কাৰণে টাইম পোৱা নাছিলোঁ, কিন্তু আজি এডিট কৰি দি দিলোঁ। আৰু পূৰা চাওকচোন ধুনীয়া লাগিছেনে ঠাইখিনি, মোৰ ভাল লাগিছে দেই, বহুত বেছি ভাল লাগিছে। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু টিকলি পূৰা পানীত নমি গৈছে। সৰু ল'ৰা ছোৱালী এনেও মানে পানী ভাল পায়। আৰু ইফালে মই পূৰা ভিডিঅ' কৰাত ব্যস্ত। আৰু গৈ বেলিও ডুবিব হ'ল। এনেকৈ ভিনদেউ কৈ আছে বোলা গধূলি হ'ল, মই পূৰা কথা শুনা নাই দেই।